খবৰ আপোনালোকৰ? আৰু আজি আমি গৈ আছোঁ ফুৰিবলৈ কাৰণে। আৰু ফুৰিবলৈ ক'ত গৈ আছোঁ? ত' আমি আমলখি খাবলৈ দেওহাল গৈ আছোঁ, মানে আমলখি দেওহাল। ত' ব'লক যাত্ৰা আৰম্ভ কৰোঁ। আমি আহিছিলোঁ বৰ্তমান দেওহাল ফুৰিবলৈ আমাৰ মিনি টুমজাং, কিন্তু ইহঁতকেইটাই মেপ চাওঁতে এনেকুৱা ভুল কৰি দিলে যে আমি দেওহালৰ নামত ক'ব পালোহি চাওক। আমি পালোহি আমলখি দেওহাল, আমি পাব লাগিছিলে চৰাইদেউ দেওহাল। আৰু ইয়াতো এনেই ভিউটো বেয়া লগা নাই, যদিও মানে আমি লোকেশ্যনটো সম্পূৰ্ণ ভুল আহিলোঁ। এতিয়া ৰিটাৰ্ণ যাব লাগিব, এনেই তেল খৰচ কৰি আহিলোঁ। আৰু এইটো আমাৰ মহাশয় যোনজনে মেপ চাই আহিছিলে আমলখি দেওহাল যায়। তো ব'লক গাইছ পুনৰ আমলখি দেওহাল। Morning light through the canopy screen, the forest holds its breath, a quiet scene. The gentle tether of the earth holds me, my thoughts drift soft towards the hazy horizon. Morning light through the canopy screen, the forest holds its breath. Hello guys, finally আমি পাইছোঁহি দেওহালৰ ওচৰত। এজনী অনন্যা ৰাণী বৰঠাকুৰ, কুজুতি বৰঠাকুৰ আৰু মৃদুপতি বৰঠাকুৰ। আৰু ইমানেই খাৰা খাৰা চিৰি, ৰাস্তাটো ইমানেই খাৰা, ওপৰলৈ উঠিব পৰা নাই, জোৰ লাগিছে বহুত। সেয়াই আৰু যাবলৈ অসুবিধা হৈছে গাইজ। ত' ব'লক আমি ওপৰত গৈ লগ পাম আপোনালোকক পুনৰ। ফাইনেলি খটখটিকেইটা ওচৰ পালোহি। আৰু খটখটিকেইটাত যেনে হ'লেও আগতকৈ। আৰু এয়া আমাৰ ছোৱালীয়ে বনাই আছে ভিডিঅ' ৰিল, মৃদুপতি সহায়ক। আৰু ফাইনেলি ভিউ পইণ্ট পাবহি হৈছে আমিকেইটা। পেলাইছে আজি গৰমো তাতে, শংকৰজ্যোতি বৰঠাকুৰ ৰখি দিছে আমাৰ মহাশয়, মহানুভৱ। তো ব'লক গাইছ ওপৰলৈ গৈ থাকোঁ। তো গাইছ মই আহি আছোঁ, বাকী পণ্ডিতসকল ৰখি দিলে কষ্ট পায়। তো গাইছ ৰাস্তাটো কেনি গৈ আছে ঠিকানা নাই, আমিকেইটা ভাগৰি পৰিছোঁ। পিছফালে পাহাৰ, এইটো শংকৰজ্যোতি বৰঠাকুৰ। দেওহালৰ এই দৃশ্য মনোমোহা, আছে চৰাই দেও। ফাইনেলি গাইছ পাইছোঁ, ইনশাল আহিছে ৰাস্তাটো সমাপ্তি। সম্ভৱতঃ এইডোখৰে লাষ্ট ভিউ পইণ্ট। আৰু পণ্ডিতসকল বাৰে বাৰে ভাগৰি পৰিছে। মোৰ নিজৰ অৱস্থা একেই বাৰু, কিন্তু ইয়ালৈকে যোনে হিল চিল বালি টানিছে তাহাঁতক কিমান কষ্ট হৈছে ভগৱানে জানে। গৈ থাকোঁ ব'লক, ভিউ পইণ্ট পাইছোঁহি চাগে, বেলেগে ভিউ পইণ্ট এটা পাইছোঁ। ব'লক গাইছ। সেউজীয়া প্ৰেক্ষাপট, বৰষুণৰ সুৰভিয়া বেশ, পাহাৰৰ কুঁৱলীয়ে ঢাকা চকু, মোৰ মোৰ মুখৰ মাত। সেউজীয়া প্ৰেক্ষাপট, বৰষুণৰ সুৰভিয়া
সেউজীয়া প্ৰেক্ষাপট বৰষুণৰ সুৰভিয়া বেশ পাহাৰৰ কুঁৱলীয়ে ঢাকা চকু মোৰ মোৰ মুখৰ মাত সেউজীয়া প্ৰেক্ষাপট বৰষুণৰ সুৰভিয়া বেশ। গাইজ এনেকৈ আমি যাত্ৰা আৰম্ভ কৰি এতিয়া বৰ্তমান শেষ কৰিছোঁ। পুনৰ তললৈ আহি আছোঁ আমি চাৰিটা। তো এইটো আমাৰ গেং কাৰণে আপোনালোকে মাত্ৰ 1 লাখ টকা দিব লাগিব। 1 লাখ টকাত আপোনালোকৰ গোটেই শিৱসাগৰ ভ্ৰমণ কৰে। খোৱা বোৱা আপোনালোকৰ নিজৰ, তেলৰ খৰচা নিজৰ, অকল আমাৰ লগত আমি লোকেশ্যনকেইটা লৈ যাম। বাকী টিকেটৰ পইচাকেইটা বাৰু আমি কাটি দিম। ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ চবৰ টিকেটৰ পইচা কাটি দিম মাত্ৰ 1 লাখ টকা। চ' গাইজ আজিৰ কাৰণে ইমানেই। বাবাজী নমস্কাৰ, প্ৰণাম বাবাজী। বাবাজী চাগে ধ্যানত আছে, গতিকেলৈ বাবাজীয়ে আমাক এতিয়া মাত দিব পৰা নাই। বাৰু যাই নহওক, ভাল লাগিছে যে এনেকুৱা জেগাত আহিও আমি ইমান ঐতিহাসিক জেগাত আহি আমি এজন বাবাজীক লগ পাইছোঁ। আমাৰ চাগে আজি দিনটো ভাল আছিলে। বাবাজী আশীৰ্বাদ কৰিব আৰু দেই বাবাজী। সেয়া বাবাজীয়ে চাওক আশীৰ্বাদ কৰিছে।